ভিডিঅ'টো খোৱাৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু ৰাতিপুৱা মই একো খাই অহা নাই সেইকাৰণে এতিয়া ভুজিয়া পেকেট লৈছোঁ আৰু ষ্টুডেণ্টখিনিৰ লগত আমাৰ একেবাৰে ইম্পৰ্টেণ্ট ডিছকাশ্যন চলি আছিলে একো ইম্পৰ্টেণ্ট চলা নাই এনে জমনি কৰি আছিলোঁ আমি গোটেইকেইটা বহি পেলাই আৰু সেইখিনি খাই লৈ উঠি আমি আমাৰ প্ৰেক্টিছ আৰম্ভ কৰিলোঁ প্ৰেক্টিছখিনি শেষ কৰি আমাৰ তন্ময় কিবা এটা ক'বলৈ ধৰিলে আমি গোটেইকেইটা হাঁহিবলৈ ধৰিলোঁ আৰু সেইখিনি কৰিয়ে মিছ পল্লৱীয়ে মোলে আৰু বালে বুলি কিবা খোৱা বস্তু লৈ আহিছিলে যোনটোৱে হৈছে এইটো ম'ম'টো আৰু তাৰপিছতে গোটেই কামখিনি সামৰি লৈ পিনে এতিয়া ঘৰমুৱা হ'বলৈ লৈছোঁ ঘৰলৈ আহি মেকুৰীজনীক মৰম কৰিলোঁ জচুৱাটো গুচি গ'ল কিন্তু এই বাকী কেইজনী যে আছে এইকেইজনীকতো ভালদৰে ৰাখিব লাগিব দিয়কচোন নহ'লে আমাকে পাপ দিব ভগৱানে বাৰু যি কি নহওক তাৰপিছত ৰাতিকে এখন বিয়ালে বুলি গ'লো বিয়াখনত যেতিয়া আমি গৈ পাইছোঁ তেতিয়া দৰা আহি পাইছে জানেনে আমি এতিয়া কইনাঘৰীয়া মানুহ নে দৰাঘৰীয়া মানুহ নিজৰ ওপৰত ডাউট হৈছিল পিছত আৰু দৰাৰ লগতে সোমাই গ'লো আৰু আমি একেলগে গোটেইকেইটা মিলি তাৰপিছতে গৈ পাই কইনাৰ লগত কথা পাতিলোঁ ইমানে বেছি ধুনীয়া আছিলে কইনাগৰাকীৰ লগতে ডেক'ৰেশ্যনো বহুতে বেছি ধুনীয়া কৰিছে তেওঁলোকে আমাৰ যতীন্দ্ৰ ভৱনত সাধাৰণতে বিয়া হ'লে ভিতৰ ফালে কৰে বাহিৰত অপেন ষ্টাইলত নকৰে এইখন বিয়া অপেন ষ্টাইলত কৰাৰ কাৰণে খুবেই বেছি ভাল লাগিছিলে শেষত ধুনীয়াকৈ ডিনাৰ কৰিলোঁ আৰু ফটোজ ক্লিক কৰিলোঁ লগতে আজিৰ দিনটো এনেকৈ কটালোঁ আজিলৈ আহিছোঁ বাই